মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক কুশলে আছা? কৰোনা মহামাৰীৰ কাৰণে তোমালোকক বহুদিন লগ পোৱা নাই আৰু শ্ৰেণী কক্ষত আমি শিক্ষা প্ৰদান কৰিব পৰা নাই। সেয়েহে অনলাইন মাধ্যমেৰে আমি তোমালোকক শিক্ষা প্ৰদান কৰি আহিছোঁ আৰু আজি মই 10ম মানৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অসমীয়া বিষয়ৰ মই অসমীয়া কবিতাটো লৈ আহিছোঁ আৰু এতিয়া আমি সেই বিষয়ে আলোচনা কৰিম। মই অসমীয়া কবিতাটোৰ কবি হৈছে সৈয়দ আব্দুল মালিক। সৈয়দ আব্দুল মালিক গোলাঘাট জিলাৰ নাহৰণিত জন্মগ্ৰহণ কৰিছিল 1919 চনত। তেওঁক গল্প সন্মাত বুলিও কোৱা হয়। তেওঁ একেধাৰে কবি, সাহিত্যিক, ঔপন্যাসিক, সাংবাদিক, শিক্ষক আদি গুণৰ অধিকাৰী আছিল। আব্দুল মালিক দেৱৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হৈছে বেদুইন। তেওঁ অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে। 1992 চনত সৈয়দ আব্দুল মালিকে অসম উপত্যকা বঁটা লাভ কৰে। তেওঁ মহাপুৰুষ শংকৰদেৱৰ জীৱনী ভিত্তিক যিখন উপন্যাস লিখিছিল সেইখনৰ নাম হৈছে ধন্য নৰ তনু ভাল আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনৰ আধাৰত ৰচিত উপন্যাসখনৰ নাম হৈছে ৰূপতীৰ্থৰ যাত্ৰী। এটা গৌৰৱৰ কথা যে 1977 চনৰ অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনত সৈয়দ আব্দুল মালিক সভাপতি আছিল। 2000 চনত এইজনা মহান ব্যক্তিৰ দেহান্তৰ ঘটে। ইয়াৰ উপৰি তেওঁৰ আৰু বহুতো সাহিত্যিক অৱদান আছে, সেয়া তোমালোকে পাঠত ভালকৈ চাই ল'ব পাৰিবা। এতিয়া আমি আহোঁ আলোচ্য বিষয় কবিতাটো মই অসমীয়া। মই অসমীয়া কবিতাটোত কবিয়ে নিজে এজন অসমীয়া বুলি পৰিচয় দিছে। মোগলসকলে ভাৰতবৰ্ষত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰি গোটেই ভাৰতবৰ্ষখনে ল'বৰ বাবে তেওঁলোকে যি যুদ্ধৰ অভিযান কৰিছিল, সেই অভিযানৰ ফলত এদিন আহি অসমত ভৰি দিছিল আৰু অসম বিজয় কৰিব নোৱাৰি তেওঁলোকে পুনৰ উভতি গৈছিল আৰু যিসকল মুছলমান লোক যুদ্ধবন্দী হৈ অসমত থাকি গৈছিল, সেই অসমীয়াসকলৰ পূৰ্বপুৰুষৰে উত্তৰ পুৰুষ আছিল সৈয়দ আব্দুল মালিক দেৱ আৰু তেওঁ নিজেই নিজকে এগৰাকী অসমীয়া বুলি পৰিচয় দিছে। এই কবিতাৰ মাজলৈ আমি আহোঁ। মই অসমীয়া। সুদূৰ পশ্চিম এৰি থৈ স্বৰ্ণপুৰী ৰাজ অন্তঃপুৰ। বিজয় সপোন দেখি আহিলোঁ যিদিনা, উজনি সোঁতত মেলি ভটিয়নি ভোৰ। বিজয়ৰ ত্ৰিশালৈ গৌৰৱৰ কৰি অভিযান, লুইত পাৰত গালো দীপ্ত উচ্ছ্বাসত আপোনাৰ বিজয়ৰ গান। ইয়াত সুদূৰ পশ্চিম এৰি মানে মোগলসকল দিল্লীত ৰাজত্ব কৰিছিল আৰু এই প্ৰবল প্ৰতাপী মোগলসকলে ৰাজপুতসকলকো জয় কৰিছিল আৰু ভাৰতবৰ্ষৰ বিভিন্ন জাতি জয় কৰি তেওঁলোকে ভাৰতৰ পূব প্ৰান্তত অৱস্থিত অসমৰ দিশে আগুৱাই আহিছিল আৰু অসম বিজয়ৰ অভিযান লৈ অসমৰ বুকুত ভৰি দিছিল। বিজয়ৰ সপোন দেখি আহিলোঁ যিদিনা, উজনি সোঁতত মেলি ভটিয়নি ভোৰ। বিজয়ৰ ত্ৰিশালৈ গৌৰৱৰ কৰি অভিযান, লুইত পাৰত গালো দীপ্ত উচ্ছ্বাসত আপোন বিজয়ৰ গান। প্ৰবল প্ৰতাপী যুঁজাৰু জাতি মোগলসকলে দিল্লীৰ পৰা অসমৰ অভিমুখে ৰাওনা হৈছিল আৰু সেই পশ্চিমৰ পৰা ভাৰতবৰ্ষৰ
পূব প্ৰান্তত অৱস্থিত অসমলৈ নদী পথেদি আহি তেওঁলোক লুইতৰ পাৰত অতি উৎসাহেৰে অসম জয় কৰিম বুলি গৌৰৱেৰে ভৰি দিছিলহি। ভৰি দিলোঁ অসমৰ সেউজীয়া দুবৰি বনত। তেওঁলোকে লুইতৰ পাৰৰ পৰা আহি অসমৰ সেউজীয়া দুবৰিত ভৰি দিছিলে। যিহেতু অসমখন গছে বনে সেউজীয়া হৈ থাকে, অসমৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোমোহা, সেই সেউজীয়া দুবৰিত মোগলসকলে আহি ভৰি দিছিলেহি। সেইদিনা যিদিনা অসম ৰাজ অসমৰ সিংহাসনত বতাহত উৰে মুক্ত অসমৰ পতাকা স্বাধীন, প্ৰান্তে প্ৰান্তে বাজে মাথো গৌৰৱৰ বিজয়ৰ মুক্ত গীত বিৰামবিহীন। যেতিয়া অসমত আহোমসকলৰ ৰাজত্ব চলিছিল, আহোমৰ ৰাজ সিংহাসনত মুক্ত পতাকা যেতিয়া উৰি আছিল আৰু সেই সময়তে মোগলসকলে আহোম বিজয় কৰিবৰ কাৰণে অসমৰ সেউজীয়া দুবৰিত ভৰি দিছিলেহি আৰু মুক্ত স্বাধীন হ'বৰ কাৰণে, অসমখন জয় কৰিবৰ কাৰণে তেওঁলোকে উৎসাহেৰে গীত গাইছিল। সেইদিনা অসমত বিচাৰিলোঁ আপোনাৰ বল, মোগলৰ বিজয়ী শক্তি। সেইদিনা অসমত বিচাৰিলোঁ আপোনাৰ বল, আপোনাৰ মানে নিজৰ শক্তি সেইদিনা তেওঁলোকে অসম ভূমিত থিয় হৈ উপলব্ধি কৰিছিল, যে বিচাৰিছিল, দেখুৱাম অসমক বিশ্বজয়ী মোগলৰ অনিৰুদ্ধ গতি। তেওঁলোকে ভাবিছিল যে বিশ্ব বিজয়ী মোগলসকলে, পৰাক্ৰমী মোগলসকলে অসমখন জয় কৰিব। তেওঁলোকৰ গতি আছিল অনিৰুদ্ধ গতি, যাক নিবাৰণ কৰিব নোৱাৰি। সেই উদ্দেশ্যে তেওঁলোকে অসমলৈ আহিছিল। অসমৰ মজিয়াত মুছলিমৰ মুক্তৰাজ কৰিম থাপনা, আৰু অসমত তেওঁলোকে মুছলমানসকলৰ মুক্ত ৰাজ্য স্থাপন কৰিব। অসম আমাৰ হ'ব, কামৰূপ হ'ব মোগলৰ, কায়মানে কৰিলোঁ কামনা। মোগলসকলে ভাবিছিল অসমখন আমাৰ হ'ব, আৰু এই কামৰূপ ৰাজ্য, অসমৰ যি প্ৰাচীন নাম কামৰূপ ৰাজ্যও আমাৰ হ'ব বুলি তেওঁলোকে মনে প্ৰাণে কামনা কৰিছিল। যিদিনা নামিলোঁ আহি অসমৰ সমৰথলীত, মীনাকৰা বনৰ বুকুত, অসমৰ হেংদাং জিলিকিলে দুপৰৰ পূৰ্ণ আলোকত। যেতিয়া অসমৰ যি যুদ্ধ ৰণস্থলীত তেওঁলোক অৱতীৰ্ণ হ'ল, সেই সময়ত অসমৰ আহোমসকলৰ পৰম শ্ৰদ্ধাৰ বা প্ৰতীক হেংদাংখন দুপৰৰ পূৰ্ণ আলোকত জিলিকি উঠিছিল। আৰু অসমৰ দুবৰি বনত বা অসমৰ গছে বনে মীনা কৰা আছে বুলি কৈছে, যিখিনি উজ্জ্বলি থাকে। সেই উজ্জ্বল অসম ভূমিৰ ৰণস্থলীত আহোমসকলৰ যি অস্ত্ৰ তৰোৱাল, সেই তৰোৱালখন দুপৰৰ পূৰ্ণ পোহৰত, পূৰ্ণ আলোকত জিলিকি উঠিল। পুৰুষ তিৰোতা আহি স্বদেশ স্বাধীনতা হেতু থিয় দিলে ৰণপ্ৰাংগণত। আৰু অসমত অকল পুৰুষেই নহয়, তিৰোতাসকলেও, বীৰাংগনাসকলেও আহি ৰণৰ সাজেৰে আহি স্বাধীনতাৰ হেতু মোগলৰ বিৰুদ্ধে ৰণপ্ৰাংগণত জঁপিয়াই পৰিল। ৰণচণ্ডী মূৰ্তি ধৰি স্বাধীন পুৰুষ নাৰী বুকু পাতি নামিল ৰণত। আৰু তেওঁলোকে ৰণচণ্ডী মূৰ্তি ধৰিছিল, যিসকল ৰণচণ্ডী মানে যুদ্ধৰ কাৰণে সাজি কাচি অহা, যি দুৰ্গাই যেনেকৈ মহিষাসুৰ বধ কৰিবলৈ ৰণচণ্ডী মূৰ্তি ধৰিছিল, তেনেকৈ অসমৰ যিসকল পুৰুষ নাৰী আছিল, তেওঁলোকেও যুদ্ধৰ সাজেৰে মোগলসকলক পৰাজিত কৰিবৰ কাৰণে ৰণচণ্ডী মূৰ্তি ধৰি সমৰ ক্ষেত্ৰত নামি পৰিছিল। ক'তনো লুকাল বল ৰাজপুত জয়ী, মোগলৰ সবল বাহুৰ অসমৰ সমৰথলীত। অসমৰ যি ৰণপ্ৰাংগণ, সেই ৰণত মোগলৰ সেই ৰাজপুত বিজয়ী শক্তি নিষ্প্ৰাণ হৈ গৈছিল।
তেওঁলোক শক্তিহীন হৈ পৰিছিল আৰু অসমীয়া সৈন্যৰ ওচৰত তেওঁলোকে পৰাজয় স্বীকাৰ কৰিছিল। ক'ত বল পালে অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানীৰ আজলি। তেওঁলোকে ভাবিছিল যে অসমীয়া সেনানীয়ে ইমান বল ক'ত পালে, যে তেওঁলোকেতো শুকান সান্দহত পানী দি খোৱা তেনেকুৱা ধৰণৰহে জাতি, গতিকে তেওঁলোকে ইমান বল ক'ত পালে। ইয়াতে এটা প্ৰতীক হিচাপে আছে যে শুকান সান্দহত অলপ পানী দিলে যেনেকৈ বহুত ফুলি উঠে, ঠিক তেনেকৈ অসমৰ অতি কম সংখ্যক সৈন্য সামন্তও যেতিয়া শত্ৰুৰ ওচৰত তেওঁলোকৰ বল শৌৰ্যবীৰ্য সেই সান্দহৰ দৰে বাঢ়ি যায়। এইটো এটা প্ৰতীক বুলি ক'ব পাৰি। বিজয়ী অসমী গালে অসমৰ স্বাধীনতা গান, বিজয়ৰ গৌৰৱ আৰতি। তেতিয়া মোগলৰ লগত যিহেতু আহোমসকল জয়ী হৈছিল আৰু তেওঁলোকে স্বাধীন চিতীয়াভাৱে নিজৰ জয়ৰ গান, নিজৰ জয়ৰ আৰতি কৰিলে। মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়। মোগলে আহোমসকলৰ শক্তিৰ পৰিচয় পালে, যে আহোমসকলৰ যি অপৰিসীম শক্তি, সেই শক্তিৰ ওচৰত মোগলসকলৰ শক্তি পৰাভূত হৈছিল। দেশপ্ৰাণ মুক্তপ্ৰাণ অসমৰ স্বদেশ ভকতি। অসমৰ যিসকল অসমীয়া তেওঁলোকৰ দেশপ্ৰাণ অতি গভীৰ, দেশৰ প্ৰতি শ্ৰদ্ধা অতি গভীৰ, আৰু সেই গভীৰতাই তেওঁলোকৰ বুকুত অদম্য সাহস যোগাইছিল, যি সাহসে পৰম প্ৰতাপী মোগলসকলক পৰাভূত কৰিবৰ কাৰণে তেওঁলোকে সক্ষম হৈছিল। পৰাজিত মোগলৰ সেইদিনা পৰিল চকুত অসমৰ বিনন্দীয়া ৰূপ। মোগলসকল যেতিয়া পৰাজিত হ'ল, তেওঁলোকে অসমৰ সেই বিনন্দীয়া মনোমোহা ৰূপ তেওঁলোকৰ চকুৰ আগত ভাহি উঠিল। ভক্তিপ্ৰেম সৌন্দৰ্যৰ খনি কাণত পৰিল আহি, মুক্তপ্ৰাণ অসমৰ উচ্ছ্বসিত সংগীত সুমধুৰ ধ্বনি। অসমখন যিহেতু শংকৰদেৱৰ বা আজান ফকীৰৰ দেশ বুলি ক'ব পাৰি, সেই শংকৰ আজান ফকীৰৰ ভক্তিৰ যি সুমধুৰ ধাৰা অসমৰ প্ৰান্তে প্ৰান্তে বৈ আছে, সেয়া মোগলসকলৰ কাণত পৰিল আৰু অসমৰ সেই সুমধুৰ সংগীতে তেওঁলোকৰ হৃদয় আৱেগ জয় কৰিছিল। মোগলে উভতি চালে এই অসম, চৌদিশে ধূসৰ পাহাৰ, প্ৰতিটো বনৰ পাত জাংফাই মীনা কৰা ৰূপ জাতিস্কাৰ। দুবৰিৰ পাতে পাতে মুকুতাৰ থোপা, গছকত ভাগে মৰকত, হাতীৰ দাঁতেৰে কৰে খৰমৰ চোলা। মোগলে উভতি চালে এই অসম, চৌদিশে ধূসৰ পাহাৰ। মোগলসকলে অসমৰ বিনন্দীয়া প্ৰকৃতিৰ ৰূপত মুগ্ধ হৈ চাৰিওফালে অসমৰ যি ধূসৰিত পাহাৰ দেখিছিল, সেই পাহাৰবিলাকত যি গছ বননি আছিল, সেই গছ বনবিলাক কি হৈছিল, প্ৰতিটো বনৰ পাত জাংফাই মীনা কৰা ৰূপ জাতিস্কাৰ। সেই গছ বনবিলাকৰ পাতবিলাক যেন জাংফাই মীনা কৰা বাখৰ সদৃশ হৈ জিলিকি আছিল আৰু অসমৰ বুকু শুৱাই আছিল। দুবৰিৰ পাতে পাতে মুকুতাৰ থোপা। দুবৰিৰ পাতত কি হয়, নিয়ৰৰ টোপাল পৰি যি মুকুতা সদৃশ হৈ জিলিকি থাকে, তেনেদৰে জিলিকি থকা সেই দুবৰি বনৰ পাতবিলাক যেন গছকত ভাগে মৰকত, সেই সেউজীয়া মূল্যৱান বাখৰবিলাক, মৰকত মানে সেউজীয়া ৰঙৰ বাখৰ, সেয়া যেন ভাগি যায়, সেয়া যেন ধ্বংস হৈ যায়। হাতীৰ দাঁতেৰে কৰে খৰমৰ চোলা, আৰু মূল্যৱান হাতীৰ দাঁতেৰে যি ভৰিত পিন্ধা খৰম, সেই খৰমৰ মাজৰ খুঁটিটো হাতীৰ দাঁতেৰে তৈয়াৰ কৰিছিল, সেইটোক কয় চোলা। ভৰি ধুৱে পোৱালৰ ভৰা দলঙত, পোৱালৰ দৰে মূল্যৱান সামগ্ৰী বনোৱা দলঙতহে অসমীয়াসকলে ভৰি ধুৱে বুলি কৈছে।
বাঘ নখ পিন্ধে খাৰু ভৰিৰ আঙঠি মৌহীন পেঁপাতি বজাই বাঘৰ নখ খাৰু হিচাপে অসমীয়া তিৰোতাই পৰিধান কৰে বুলি কৈছে। ইয়াতে কবিয়ে প্ৰকাশ কৰিছে যে বাঘৰ দৰে শক্তিশালী জন্তুৰ নখ আনিবলৈ হ'লে অসমীয়া জাতি কিমান পৰাক্ৰমী হ'ব লাগিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কবিতাটো পঢ়ি তোমালোকৰ নিশ্চয় ভাল লাগিছে। যিহেতু কবিতাটো বহুত দীঘলীয়া, সেয়েহে একেদিনাই গোটেইখিনি পঢ়াই শেষ কৰিবলৈ অসুবিধা হ'ব। আজিলৈ তোমালোকৰ ইমানতে সামৰি পুনৰ পৰৱৰ্তী অংশলৈ মই পুনৰ তোমালোকৰ ওচৰত